মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আজিৰ পাঠলৈ স্বাগতম জনালোঁ। আজি মই অসমীয়া ব্যাকৰণৰ এটা অপৰিহাৰ্য বিষয় তোমালোকলৈ লৈ আহিছোঁ। বিষয়টো হ'ল নত্ববিধি আৰু সত্ববিধি। যি বিধিৰ দ্বাৰা দন্ত্য ন মূৰ্ধন্য নলৈ ৰূপান্তৰিত হয় তাকে নত্ববিধি বুলি কোৱা হয়। আৰু যি বিধিৰ দ্বাৰা দন্ত্য স মূৰ্ধন্য সলৈ ৰূপান্তৰিত হয় তাকে সত্ববিধি বুলি কোৱা হয়। এই নত্ববিধি আৰু সত্ববিধি আমি যদি ভালকৈ জানো তেতিয়াহ'লে আমাৰ বানান শুদ্ধি হ'ব, আমাৰ বানান ভুল কমকৈ হ'ব। গতিকে আমি নত্ববিধি আৰু সত্ববিধি ভালকৈ জানিব লাগে। আহাচোন আজি আমি নত্ববিধি সম্পৰ্কে তোমালোকৰ লগত আলোচনা কৰোঁ। এতিয়া চোৱা, নত্ববিধি, বিধি মানে হ'ল নিয়ম। প্ৰথম নিয়মটো চোৱা, ৰি ৰ মূৰ্ধন্য স বৰ্ণৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন ৰূপে প্ৰয়োগ হয়। যেনে চোৱা, ঋণ, ৰি থকাৰ কাৰণে মূৰ্ধন্য ন হৈছে। বৰ্ণ, ৰ বৰ্ণৰ পিছত থকাৰ কাৰণে মূৰ্ধন্য ন হৈছে। তৃণ, ৰিৰ পিছত থকাৰ কাৰণে মূৰ্ধন্য ন হৈছে। তাৰপিছত চোৱা, মূৰ্ধন্য ত বৰ্গযুক্ত দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। যেনে চোৱা, মূৰ্ধন্য ত বৰ্গযুক্ত আখৰ কোনকেইটা? মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। এই ত বৰ্গযুক্ত আখৰৰ লগত যেতিয়া যোগ হ'ব তেতিয়াহ'লে মূৰ্ধন্য ন হ'ব। যেনে চোৱা, কণ্টক, কাণ্ড, কণ্ঠ ইত্যাদি। তাৰপিছত চোৱা, কোনো পদত ৰি ৰ স বৰ্ণ আৰু পাছৰ দন্ত্য নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ, প বৰ্গ, জ, ৱা, ব, হ বা অনুস্বৰ ব্যৱধান থাকিলে দন্ত্য ন মূৰ্ধন্য ন ৰূপে ব্যৱহাৰ হয়। যেনে কৃপণ, কৃপণ স্বৰবৰ্ণৰ পিছত প বৰ্গৰ আখৰ আছে। তেনেকৈ দৰ্পণ, ভ্ৰমণ ইত্যাদি। 4 নম্বৰ চোৱা, উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, নাৰ, ৰাম আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে উত্তৰায়ণ, উত্তৰ যোগ অয়ন উত্তৰায়ণ মূৰ্ধন্য ন হৈছে। পৰায়ণ, পৰ যোগ অয়ন পৰায়ণ মূৰ্ধন্য ন হৈছে। তেনেকৈ ৰাম শব্দৰ পিছত থকা অয়ন শব্দ ৰামায়ণ মূৰ্ধন্য ন হৈছে। আৰু চান্দ্ৰ শব্দৰ পিছত থকা অয়ন শব্দটোৱে চান্দ্ৰায়ণ মূৰ্ধন্য ন হৈছে। তাৰ পিছৰটো চোৱা, প্ৰ, পূৰ্ব, অপৰ আদি শব্দৰ পিছত থকা অহ্ন শব্দৰ এই অহ্ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে পূৰ্বাহ্ন, পূৰ্বাহ্ন, অপৰাহ্ন। তাৰপিছত চোৱা, অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। আৰু শূৰ্প শব্দৰ পিছত থকা নখ শব্দত দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে ঔক্ষহিনী আৰু শূৰ্পনখা। কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ন হয়। তেনেকুৱা শব্দবিলাক চোৱা, বাণিজ্য, বণিক, বাণী, বীণা, বেণু, বাণ, কণিকা, অনু, গৌণ, নিপুণ, মণি, মাণিক, কোণ, গুণ, চিকুণ, শোণিত, গণ, পণ, চাণক্য, কণ, পুণ্য ইত্যাদি। এই শব্দবিলাকত স্বাভাৱিকতে মূৰ্ধন্য ন হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নত্ববিধিৰ বিষয়ে অধিক জানিবৰ কাৰণে দীপ্তি ফুকন পাটগিৰিৰ আধুনিক অসমীয়া ব্যাকৰণ আৰু ধৰ্মসিংহ ডেকাৰ ৰচনা বিচিত্ৰা নামৰ কিতাপ দুখন পঢ়িবা। ধন্যবাদ।